ৰিভিউ অসমলৈ স্বাগতম জনাইছোঁ। পুনৰ হ'ব নেকি কাৰ্বি আংলঙৰ পাণজুৰি গাঁৱৰ নিৰ্লজ্জকৰ ঘটনা? নামনি অসমত চলি থকা ক'লা মানুহৰ আতংকই ইয়াৰ সংকেত বহন কৰিছে নেকি? সম্প্ৰতি এইকেইদিন নামনি অসমত খেদি ফুৰা ক'লা মানুহৰ আতংকই নিদ্ৰাহৰণ কৰিছে। ক'লা মানুহৰ নামত ঠায়ে ঠায়ে ৰাইজৰ ৰখত পৰিছে মানসিক বিকাৰগ্ৰস্ত আৰু দিক বিদিক হেৰুৱাই পেলোৱা মানুহখিনি। ক'বলৈ লৈছোঁ বঙাইগাঁও জিলাৰ অন্তৰ্গত বটগুৰি অঞ্চলৰ উত্তৰ দনকিনামাৰীৰ এক ঘটনা। স্ক্ৰীণত দেখি থকা ছবিখনে পুনৰ মনত পেলাই দিছে অভিনীলৰ ঘটনা। যোৱাকালি সন্ধিয়া প্ৰায় 9:15 বটগুৰি ৰাইজে ক'লা মানুহৰ সন্দেহত এগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তিক আটক কৰে। আজি ক'লা মানুহৰ সন্দেহত মানসিক বিকাৰগ্ৰস্ত লোক কাইলৈ কোনোবা পথভ্ৰষ্ট লোক আৰু পৰহিলৈ অভিনীলৰ দৰে বহু প্ৰতিভাৱান ব্যক্তিক এইবাৰ নামনি অসমত আমি হেৰুৱাই পেলাম নেকি বুলি সচেতন মহলৰ অন্তৰত প্ৰশ্নৰ উদয় হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম।